নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকাশ ফেক্টৰীলৈ। বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত আৰু মই এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো হৈছে ইটছ এবাউট ব্লাড ডোনেশ্যন। আমি ৰক্তদান কৰিলে কেনেকৈ কৰিব লাগে, ৰক্তদান কৰা প্ৰচিডিঅ'ৰবিলাক কেনেকুৱা, ৰক্তদান কৰিলে কি কি হয়, এই সকলোবোৰ আজি মই আপোনালোকক জনাম। bensound.com 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 ৰক্তদান হ'ল মহান দান, এইটো সকলোৱে এটা জনা কথা। আৰু এই ৰক্তদান কৰিলে এজন সুস্থ মানুহৰ শৰীৰটো মানে ভালে থাকে বুলি ডক্টৰসকলে কয়। এতিয়া মূল কথাটো হ'ল এজন সুস্থ মানুহে তেজদান কৰিবলৈ হ'লে তেওঁ ওজনটো হ'ব লাগিব 45 কেজি ওপৰত হ'ব লাগিব। আৰু 2 নম্বৰতে হিমোগ্ল'বিনটো হ'ব লাগিব 12.5। আৰু পুৰুষৰ ক্ষেত্ৰত 3 মাহৰ মূৰে তেওঁ ৰক্তদান কৰিব পাৰিব। 3 মাহৰ মূৰে এবাৰ ৰক্তদান কৰাৰ পিছত 3 মাহ এবছৰ তেওঁ 4বাৰ ৰক্তদান কৰিব পাৰিব, যদি হিমোগ্ল'বিনটো ঠিকে থাকে। হিমোগ্ল'বিন বডি ৱেইট যদি ঠিকে থাকে তেওঁ এমাহত 3বাৰ কৰিব পাৰিব, এমাহত এবাৰ, 3 মাহৰ মূৰে এবাৰ পাৰিব, আৰু এবছৰত 4বাৰ পাৰিব। আৰু মাইকী মানুহে বা ফিমেলে তেতিয়া কি কয় 4 মাহৰ মূৰে এবছৰত 3বাৰ কৰিব পাৰিব। এতিয়া ৰক্তদান কৰিলে দাতাসকল আৰু এটা কি সুবিধা হয়, আমি 5টা বেমাৰৰ আমি টেষ্ট এটা কৰি দিব পাৰোঁ। 5টা বেমাৰতে যিটো বাহিৰত কৰিলে হয়তো 4,500-5,000 টকাৰ ভিতৰত হৈ যাব। তেওঁ সেইটো ফ্ৰীকৈ জানিব তেওঁৰ দেহত সেই বেমাৰখিনি বিয়পি আছে নেকি। 1 নম্বৰ কথা তেওঁ জানিব পাৰিব HCV পজিটিভ নেকি, VDR পজিটিভ নেকি, হেপাটাইটিছ বি পজিটিভ নেকি, HIV পজিটিভ নেকি, আৰু MP আছে নেকি, মানে মেলেৰিয়া আছে তেওঁৰ দেহত বিয়পি আছে নেকি। এই 5টা বেমাৰৰ গোটেইখিনি আমি ফ্ৰীকৈ চাই দিম। তাৰমানে সেইটো আমি মূলতঃ এইখিনি সুবিধাৰ কাৰণে তেওঁলোকে ৰক্তদান কৰিব লাগে। আৰু এজন মানুহক যদি আমি সহায় কৰিব পাৰোঁ সেইটো খুব ভাল কথা। মানুহৰ দৃষ্টিভংগীও চাবলৈ গ'লে মানুহজনক আমি সহায় কৰিলোঁ, তেজদান দি পেলাই এজন মানুহ দেহটো বাচি গ'ল, সেইটো দিয়া মানুহজনকে কিমান এটা আনন্দ হ'ব। গতিকে আমি জনাইছোঁ প্ৰতিজন সুস্থ মানুহে মতা মানুহে এবছৰত 4বাৰ ৰক্তদান কৰিব পাৰিব। আৰু ৰক্তদান কৰিবলৈ আহক, ৰক্তদান মহান দান। ধন্যবাদ। ডক্টৰ চনেশ্বৰ দেৱজাদেৱ আমাৰ মাজত উপস্থিত আছে। আৰু দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ৰক্তদান কৰিলে কি কি উপকাৰ হয়, আৰু ৰক্তদানে মানুহৰ জীৱনলৈ কেনেধৰণৰ পৰিৱৰ্তন আনে, বা ৰক্তদান কিয় কৰা আৱশ্যক, এই সম্পৰ্কে আমাৰ ছাৰে দুআষাৰমান ক'ব, শুনকচোন। ৰক্তদান মহৎ দান। এই কামত সকলোৱে এবাৰ হ'লেও জীৱনত ব্ৰতী হ'ব লাগে, কাৰণ মুমূৰ্ষ ৰোগীসকলক বচাবলৈ হ'লে যিসকল ৰোগী তেজৰ প্ৰয়োজন সেইসকলক বচাবলৈ হ'লে ৰক্তৰ প্ৰয়োজন। কিন্তু আমাৰ ৰক্ত ভাণ্ডাৰত ৰক্ত জমা হৈ থাকিলে আমি সেইসকল ৰোগীক সময়মতে তেজ দি তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰিম। কিন্তু আমাৰ মানুহে সাধাৰণতে ভয় কৰে, ৰক্ত দিবলৈ ভয় কৰে, কিন্তু ভয় কৰাৰ কোনো কাৰণ নাই। মই এটা কথা কওঁ যে আমি আমাৰ দেহত থকা অতিৰিক্ত ব্লাডৰ পৰাই আমি ডনেট কৰিব লাগে। যেনে আমাৰ দেহত প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে এজন মানুহৰ 76 মিলিলিটাৰ ব্লাড থাকে, আৰু মহিলাসকলৰ ক্ষেত্ৰত 66 মিলিলিটাৰ ব্লাড থাকে। আৰু আমাক সুস্থভাৱে জীয়াই থাকিবলৈ হ'লে আমাক 50 মিলিলিটাৰ ব্লাড পাৰ কেজি বডি ৱেইটৰ এগেইনষ্টত 50 মিলিলিটাৰ ব্লাড থাকিলেই যথেষ্ট। আমাৰ যিখিনি অতিৰিক্ত, পুৰুষৰ ক্ষেত্ৰত 26 মিলিলিটাৰ ব্লাড আৰু মহিলাসকলৰ ক্ষেত্ৰত 16 মিলিলিটাৰ ব্লাড এক্সিছ থাকে। সেই এক্সিছ ব্লাডৰ পৰা 8 মিলিলিটাৰ ব্লাড পাৰ কেজি বডি ওজনৰ এগেইনষ্টত 8 মিলিলিটাৰ ব্লাড তেওঁ দান কৰিলেই যথেষ্ট। আমাৰ 1 in 350 মিলিলিটাৰ ব্লাড লাগে। মিনিমাম 45 কেজি ওজনৰ মানুহে, মিনিমাম ৱেইট আমাৰ 45 কেজি। 45 কেজি ওজনৰ এজন ব্যক্তিয়ে 8 মিলিলিটাৰকৈ প্ৰতি কেজি বডি ৱেইটৰ এগেইনষ্টত যদি তেওঁ ডনেট কৰে 350 মিলিলিটাৰ ব্লাড ইজিলি দান কৰিব পাৰে। সেইখিনিৰ কাৰণে তেওঁ কোনো মানে অনুভৱ নহয়, আৰু সেই ব্লাডখিনি 21 দিনৰ ভিতৰত আপুনি পূৰণ হয়।
21 দিন লাগে 21 দিন লাগে পূৰণ হ'বলৈ 21 দিনৰ ভিতৰত আপোনাৰ আপুনি পূৰণ হয় আৰু প্ৰত্যেকেই 3 মাহৰ মূৰে মূৰে মহিলাৰ ক্ষেত্ৰত 3 মাহৰ মূৰে মূৰে ব্লাড ডনেট কৰিব পাৰে আৰু মহিলাৰ ক্ষেত্ৰত মানে 4 মাহৰ মূৰে মূৰে ব্লাড ডনেট কৰিব পাৰে এইটো কাৰণে ভয় খোৱা একো কাৰণ নাই যেহেতু আমি অতিৰিক্ত ব্লাডৰ পৰাই আমি ডনেট কৰিম আৰু ছাৰ ব্লাড ডনেট কৰোঁতা যিজনে ডনেট কৰিব তেওঁৰ কেইবাটাও ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হয় বুলি ইয়াত আমি কেইটামান ৰোগৰ কৰোঁ যেনে HIV 1 and 2 হয় আমি স্কেনিং কৰোঁ হেপাটাইটিছ বি কৰোঁ হেপাটাইটিছ চি কৰোঁ আৰু মানে VDR টেষ্ট কৰোঁ হয় সেইকেইটা তেওঁ বিনামূলীয়াকৈ পাব সেইকেইটা বিনামূলীয়া হয় আৰু ছাৰ যদি ৰোগটো কিবা কাৰণত ওলায় তেতিয়াহ'লে তেতিয়াতে আমি আমাৰ যদি ইয়াতে আমাৰ ধৰা পৰে এই ব্লাডটো আমি ডিছকাৰ্ড কৰি দিওঁ আৰু সেই তেখেতক আমি মাতি লওঁ মাতি লৈ পেলাই আমি কনচাল্ট কৰোঁ আমাৰ চিকিৎসাও কনচাল্টেশ্যন কৰোঁ কৰি পেলাই তেওঁ সেইমতে তেওঁ মেডিকেল মানে ট্ৰিটমেণ্টৰ কাৰণে আমি পঠাই দিওঁ হয় দৰ্শকসকল ৰক্তদান মহান দান আৰু এই মহান দানটো কৰিবলৈ আগবাঢ়ি আহিছে এগৰাকী মহিলা এগৰাকী বাইদেউ ব্লাড ডোনেশ্যন কৰিছে আপুনি ব্লাড দিব আজি হয় আপোনাৰ নামটো মুৰ্জিনা বেগম আপোনাৰ ঘৰ মৰিয়াবাৰী আপুনি আগতেও ব্লাড দিছেনে এইবাৰ প্ৰথম দিছে কেনেকুৱা অনুভৱ হৈছে কেনেকুৱা মানে কি আৰু এজনক যদি ব্লাড দিলে যদি সি মানে সুস্থ হয় সেইটোতকৈ আৰু আনন্দ এইটো ক'ব পৰা আৰু এনেদৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ত প্ৰত্যেক দিনে যথেষ্ট সংখ্যক লোকে আহি ৰক্তদান কৰি যায় আৰু এই মহান দান কৰিবলৈ আপুনিও আহিব পাৰে আৰু ইয়াতে বিভিন্ন ধৰণৰ সা সুবিধা উপলব্ধ আছে আৰু মই বৰ্তমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা কোঠা যিটো কোঠাত ৰক্তদাতাৰ পৰা ৰক্তটো সংগ্ৰহ কৰা হয় bensound.com. 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 সমাপ্ত হৈছে বৰ্তমান কিছু সময় এনেকৈ থাকি গৈছে বিশেষ অসুবিধা একো নাই তেনেকুৱা একো কৰিলেই নহ'ব আচলতে এইটো ভয় হ'বলগীয়া একো নাই bensound.com. তেজ যোৱাৰ পিছত মূৰটো উঠাব পাৰে বুলি এনেকৈ থাকিব গৈছে সুস্থ মানুহৰ bensound.com.